হাই এভৰিৱান পৰিস্মিতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা উঠি পানী খালোঁ, পানী খাই এয়া লাল চাহ আৰু মালপোৱা খাই আছোঁ। এতিয়া উঠি গা পা ধুই আহি পানী খালোঁ, পানী খাই উঠি এতিয়া চাহ খাই আছোঁ। আমাৰ বিহু শুই আছে, এতিয়া তাই উঠিছিল এবাৰ 6টা বজাত, এতিয়া তাই খাই লোৱা আকৌ শুইছে। এতিয়া মই চাহ খাই আছোঁ, ভিডিঅ' এডিট কৰি আছোঁ, চাই থাকক। যাই আছোঁ পিহুৰ মামা ককাহঁতৰ ঘৰলৈ, অৰ্থাৎ মোৰ মাৰ ঘৰলৈ। তো পিহুক গা চা ধুৱাই দিলোঁ, দি পেলাই তাই কাপোৰ চাপোৰ পিন্ধি এতিয়া শুলে। এয়া তাই শুই আছে। এতিয়া মই ওলালোঁ ৰেডি, এতিয়া যাম আৰু। মেগী লৈছোঁ, মেগী খাই ঘৰলৈ যাওঁ আজি। কাৰ কাৰ মেগী ফেভৰেট হয় কমেণ্টত জনাব। মেগীটো চবৰে ফেভৰেট, চবেই ভাল পায়, কাৰণ কম সময়ৰ ভিতৰত বনাই খোৱা এটা টেষ্টি খাদ্য। এগ মেগী লৈছোঁ খাবলৈ, ভোক লাগিছে বহুত, সেইবাবে মেগী খাই যাওঁ। মোৰ কুৰ্তি কালাৰ গডৰেজৰ কালাৰ পূৰা চেম দেখিছে, মিলিছে পূৰা। এতিয়া যাই আছোঁ আমি, পূৰা 3 মাহৰ মূৰত ঘৰত যাম, বহুত ভাল লাগি আছে মনটো। পিহু শুয়ে আছে, তাই ঘৰৰ পৰাই শুই আহি আছে। ঘৰ যাই পামেই আৰু, এয়া শিঙি মাৰি পাইছোঁ। মোৰ পানী পিয়াহ লাগিলে, সেইবাবে এওঁ পানী বটল এটা আনিব গৈছে, এয়া আনিলে। যাই পামেই আৰু, বেছি দূৰ নাই। আমি এতিয়া ঘৰ আহি পালোঁ আৰু, অকণমান আছে, এওঁ মিঠাই আনিব গৈছে, ঘৰ পামেই আৰু। এয়া পিহু উঠিলে, তাই এতিয়াই সাৰ পালে। এয়া ঘৰত আহি আজিৰ খানা, মাংস ভাজি, ভাত। বহুত দিনৰ মূৰত মাৰ হাতৰ খাদ্য খাম, তো খাই থাকক। পিহুক এতিয়া লৈ আছে, তো তাই বাহিৰত আছে, তো এতিয়া মই ভাতকেইটা খাই লওঁ। মই বহুত দিনৰ মূৰত আজি ঘৰত আহিছোঁ, তো খাই লওঁ। আমাৰ বিহু এতিয়া ঘৰত শুই আছে, বহুত দিনৰ মূৰত ঘৰত আছোঁ, সেইবাবে এবাৰ বাটত আহিছোঁ। এয়া আমাৰ প্ৰিয়াংশী আৰু মিঠু খেলি আছে, হাই কৰি দিয়া। হাই মিঠু দিয়া। এতিয়া আমি বাটত আহিছোঁ, বাটত বহুত দিনৰ মূৰত আহিছোঁ ঘৰত, সেইবাবে ফুৰিছোঁ বাটত। আহা, এইটো আমাৰ ঘৰৰ কাষত, এইটো পানীৰ টেংকি বহাইছে। এতিয়া আমি ফুৰিব যাই আছোঁ এনেই। ঘৰৰ পৰা আহিলোঁ, ভিডিঅ' কৰা নহ'ল। এয়া আহি ৰেষ্টুৰেণ্টত সোমাইছোঁ, কিবা অলপমান লওঁ, লৈ ঘৰত যে খাম, ইয়াতে লৈ লওঁ পেকিং কৰি পেলাই। মাহঁতৰ ঘৰৰ পৰা আহি পোৱা দেৰিয়ে হ'ল, এতিয়া পিহু শুলে, মোৰ ভাত চাত খাওঁ, এতিয়া ৰাতি হ'ল। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা হৈছে, আৰু কোনোবাই যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব।